নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এখন সুন্দৰ গোসাঁইলীয়া মেলা দেখাবলৈ ওলাইছোঁ। আহকচোন আমি সকলোৱে মিলি উপভোগ কৰোঁ এখন সুন্দৰ গোসাঁইলীয়া মেলা। যিহেতু এই মেলাখন অকৰাবৰী গাঁৱতে উপস্থাপন হৈছে আৰু অকৰাবৰী গাঁৱত বহাগৰ 4 তাৰিখে প্ৰতি বছৰে উদযাপন কৰা হয় এই মেলাখন। গতিকে মই আহিলোঁ এই গাঁৱৰে, যিহেতু তাকে বোলো আপোনালোককো অকণমান দেখাওঁ। এই দেখিছে আপোনালোকে ব্যৱসায়ীবিলাক, দোকানীবিলাক আহি সুন্দৰকৈ দোকান বহিছে আৰু মানুহবিলাক, ৰাইজবিলাক আহিছে বৰ্তমান মেলা চাবলৈ। এটা সুন্দৰ পৰিৱেশ, আটকধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশ। মেলা বুলি ক'লে আমাৰ মনটো নিজকে বহুত ফূৰ্তি লাগে, নহয় জানো বাৰু? গতিকে আহকচোন আমি সকলোৱে মিলি মেলাখন অকণমান উপভোগ কৰোঁ আৰু মেলাখনো আপোনালোকক অকণমান দেখাবলৈ যত্ন কৰোঁ। এইটো হৈছে মেইন ষ্টেজটো বন্ধুসকল। ইয়াতে প্ৰগ্ৰাম হ'ব, ৰাতিলৈ ডান্স প্ৰতিযোগিতা হ'ব। আৰু ইফালে এয়া দেখিছে, আৰু এয়া গোসাঁই, কাৰণ যিহেতু গোসাঁই এতিয়া যাবগৈ, সকলোৱে গোসাঁই তললৈকে অহা যোৱা কৰিছে, মানে সেৱা লৈছে। কাৰণ আমাৰ এটা পৰম্পৰাগত আছে যে গোসাঁই তললৈকে অহা যোৱা কৰা, আৰু তেনে কৰিলে মনটো শান্তি হয় আৰু বেমাৰ আজাৰৰ পৰা দূৰ হয়। সেয়েহে সকলোৱে গোসাঁই তললৈকে এবাৰ অহা যোৱা কৰে, তেওঁ চৰণ চুই সেৱা কৰা হয়। ইয়াত দেখিছে গোসাঁই নি আছে। আৰু আপোনালোকে চাওকচোন, কি এটা সুন্দৰ বিৰল দৃশ্য। সঁচাকৈ মেলা বুলি ক'লে আমাৰ মনটো নিজকে বহুত কিবা এটা ভাল লাগে। ৰঙীন বস্তুবোৰ দেখা পোৱা যায়, খেলনা হওক, বেলুন হওক, খাৰু মণিৰ পৰা ধৰি আদি কৰি বহুত নানান ধৰণৰ বস্তুবোৰ। এইবোৰ দেখিছে দোকানবোৰ কি সুন্দৰকৈ সজাইছে আৰু সকলোৱে আহি মেলাত উপভোগ কৰিছে। সকলোৱে কিবা এটা নহয় কিবা এটা কিনিছে মেলাত আহি। দেখিছে আপোনালোকে এয়া মানুহ বিশেষকৈ বহুত জাম হৈছে, আৰু সেয়েহে আপোনালোককো অকণমান দেখালোঁ। চাওকচোন কি সুন্দৰ এখন মেলা অকৰাবৰী গাঁৱত প্ৰতি বছৰে উদযাপন কৰে, যিহেতু বহাগৰ 4 তাৰিখে। গতিকে সেয়েহে আপোনালোকে এবাৰ চাওকচোন, নিশ্চয় আপোনালোকেও ভাল পাব। এইটো মোৰ লগৰ হয়, মহানন্দ বুলি কয়। সি বেলুন বিকি আছে, বন্দুক, পিষ্টল, কেলেণ্ডাৰ এনেকৈ বিকি আছে সিহঁতে। মহানন্দ বিক্ৰী হৈছে নাই? কেনেকুৱা ফটো চেল নাই, দোকান নাই খোলা বাৰু। দেখিছে, প্ৰতি বছৰে ময়ো ইয়াত মেলাত দোকান দিওঁ, কিন্তু এই বছৰ বিশেষ অকণ অসুবিধাৰ কাৰণে মই দিব নোৱাৰিলোঁ। সেয়েহে বোলো ভিডিঅ'কে এটা বনাওঁ, আপোনালোকক দেখাওঁ। কাৰণ প্ৰতি বছৰে ব্যৱসায় সূত্ৰতে মই জড়িত থাকোঁ, যিহেতু মই আপোনালোকক ভিডিঅ' কৰি দেখাব নোৱাৰোঁ। সেয়েহে আজি অকণ সময় পাই বুলি ভাবিলোঁ আপোনালোককো এটা ভিডিঅ' কৰি দেখাওঁ, আৰু মেলাখন আপোনালোকেও অকণ উপভোগ কৰক, যিহেতু গোসাঁইলীয়া মেলা। কাৰণ আমাৰ এইফালে মানে কি আইচক্ৰীম বিক্ৰী হৈছে নাই? হৈছে। বহাগৰ 1 তাৰিখৰ পৰা ধৰি বহাগৰ লাষ্টলৈকে মানে প্ৰতিখন গাঁৱতে এনেধৰণেই মেলা পতা হয়। তো ভাই কেনেকুৱা চেল ভাল হৈছে? বন্ধু বান্ধৱীসকল, আপোনালোকক মই সম্পূৰ্ণ মেলাৰ দৃশ্যটো দেখাবলৈ যত্ন কৰিছোঁ। গতিকে আপোনালোকে চাওকচোন সম্পূৰ্ণ মেলাৰ দৃশ্যটো, ক'ত কেনেধৰণে কি ধৰণে দোকান বজাৰবোৰ সজাইছে আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। মেলা বুলি ক'লে আজিকালি সকলো বস্তুৱে উপলব্ধ হয়। কাপোৰ কানিৰ পৰা ধৰি খেলনা, মণিহাৰী, কচমেটিকৰ পৰা ধৰি খোৱা বস্তুৰ পৰা ধৰি নিমকি, মিঠাই, জেলেপি সকলো বস্তুৱে উপলব্ধ। পাণ বিক্ৰী হৈছে নাই? খোৱা বঢ়িয়া। আপুনি যে মৰিগাঁও ভিডিঅ' এটা কৰিলে বহুত বহুত ধন্যবাদ বাইদেউ। বঢ়িয়া চবেই চাওক, মৰিগাঁওবাসী ৰাইজে চাওক, অসমলৈ বিয়পি যাওক। অ'কে, বঢ়িয়া। এই ধন নি বা চুলি তুলি ৰাখি একদম চেহেৰাই এবাৰ এই মানুহটো বঢ়িয়া ভাল নহয় ন? গম পাই যে আজি ভাল নহয় ইমান। দেখিছে
বন্ধুসকল, এয়াই হৈছে গোসাঁৱলীয়া মেলা। আমাৰ অসমীয়াত কি কয় জানেনে? গোসাঁৱলীয়া বুলি কয়। ইয়াকে কয় গোসাঁৱলীয়া মেলা। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।